তো নমস্কাৰ, ৱেলকাম টু মাই চেনেল। এতিয়া গোটেই অল বিশ্বত, সম্পূৰ্ণ বিশ্বতে খালি কৰোণা। আপোনালোকে জানে নাই কৰোণাত বৰ্তমান কিমান লোক আক্ৰান্ত, কিমান লোক মৃত্যু? বোধকৰো জানেই সকলোৱে, কাৰণ চবেইতো নিউজবিলাক চাই আছে ন। 18,800 পাৰ হ'ল এতিয়ালৈকে মানে মৰাৰ সংখ্যা, আৰু আক্ৰান্তটো ক'বই নালাগে, 4 লাখ পাৰ হ'ল। 4 লাখ, 4.5 লাখ মান হ'ল নেকি চাগে সম্ভৱ। আৰু আজি শুনিবলৈ পাইছোঁ আমাৰ মিজোৰামত আৰু এটা কিবা কৰোণা পজিটিভ ওলাইছে বোলে। দুটা হ'লেই অলৰেডি, এটা মণিপুৰ, এটা মিজোৰামৰ মানুহজনৰ বয়স 50 বছৰমান হৈছে বুলি শুনিছোঁ। তো নাজানো, তথাপিও GMCলৈ পঠাইছে তো দ্বিতীয়বাৰ চেক কৰাবৰ কাৰণে, টেষ্ট কৰিবৰ কাৰণে। কি হয় নাজানো আৰু, এটাতো পজিটিভ ওলাইছে, এইবাৰ কি হয়, কি আছে কি নাই, অ' ভগৱান। মানুহ মৰিব আৰু আপোনালোকে জানেনে আপোনালোকৰ ঘৰত যে পোহনীয়া জন্তুটো বহুত আছে ন, বহুত পোহনীয়া জন্তু চবৰে ঘৰত, কুকুৰ মেকুৰী বহুত কিবাকিবি আছে, বহুতে কিবাকিবি পোহে। তাৰ মাজতে আৰু এটা আমি নজনাকৈয়ে আমাৰ ঘৰবিলাকত এটা পোহনীয়া বস্তু থাকে, জন্তু থাকে, কি গম পায়নে? নিগনি। সাৱধান, আমাৰ গাঁওবিলাকত, বিশেষকৈ গাঁওবিলাকত ন, এঘৰ মানুহত 15-20টাকৈ নিগনি আছে। গম পায়নে সেই নিগনিবিলাকৰ কাৰণে কি হ'ব পাৰে আপোনাৰ? সেই নিগনিয়ে যদি হাগে বা মুতে, সিহঁতৰ যদি সেই গু মুতবিলাক যদি আপুনি গছকে, কি হ'ব পাৰে আপোনাৰ জানে? হান্তা ভাইৰাছ। আৰু হান্তা ভাইৰাছৰ ফলত চীনত অলৰেডি এজন গৈছেই, ঢুকাইছে। অৱশ্যে ইমান চিন্তা কৰিবলগীয়া নহয় বুলি জনাইছে। তথাপিও কৰোণাই যেতিয়া ইমানখিনি আতংক ফেলাইছে আমাৰ গোটেই বিশ্বত, তো হান্তাকো তেনেকৈ নৰ্মেলি এৰি দিব নোৱাৰি। কাৰণ কৰোণা ভাইৰাছটো প্ৰথমতেই ওলাইছিলে, কিন্তু কৰোণা ভাইৰাছৰ ইয়াৰ এতিয়া বৰ্তমান যিটো হৈছে ন, তাৰ লগত একেবাৰে নিমিলে। ইয়াৰ মানে কিবা আপোনাৰ স্নায়ুজনিত বহুত কিছুমান প্ৰব্লেম হ'ব পাৰে। তাৰপাছত কিবা মাথাৰ বিষ বোলে, মূৰ ঘূৰণি, জ্বৰ এই কৰোণাৰ লক্ষণৰ নিচিনাও কিছুমান দেখা দিব। তাৰপিছত আপোনাৰ কিডনীত বহুত প্ৰব্লেম আনিব পাৰে কিডনীত। তাৰ কাৰণে আপোনাৰ মানে বহুত কিবাকিবি আৰু এইবিলাক। যেনেকৈ প্ৰথমতে কিবা এই আমাৰ কৰোণাৰ প্ৰথম ভাগ আছিল, তাৰ কৰোণা সেইটো যেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল, তেনেকৈ হান্তাটোক ৰাখিব পাৰিছিল। হান্তা এতিয়া আজিৰ পৰা 42 বছৰ আগতেই হান্তা ভাইৰাছ ওলাইছিলে। কিন্তু হান্তা ভাইৰাছ ওলালে কি হ'ব, তেতিয়াৰ আকৌ হান্তাৰ যিটো প্ৰতিক্ৰিয়া আছিল আৰু এতিয়াৰ লগত একেই হয় নে নহয়? যদি একেই হয়তো ঠিকেই আছে, নিয়ন্ত্ৰণ হৈ যাব। কিন্তু যদি একেই নহয়, তেনেকৈ কৰোণাটো আগতে একেই, কৰোণা ভাইৰাছটো আগতে ভাগবিলাক বেলেগ আছিল। কিন্তু এতিয়া বৰ্তমান যিটো কৰোণা আছে, এই কৰোণাৰ প্ৰতিক্ৰিয়াটো বহুত বেলেগ না। তো গতিকে কিমান ভয়ানক হৈ গৈছে। তেনেকৈ প্ৰথমটো চীনত কৰোণাকো এনেকৈ সেই মামুলি কিবা বুলি ভাবি এৰি পেলাইছিলে। তাৰ ফলত কি হ'লগৈ, এতিয়া সমগ্ৰ বিশ্বই ভুগিবলগীয়া হৈছে। গতিকে হান্তাকো ঠিক তেনেকৈ যদি এইবাৰ বোধ কৰোঁ চীনেতো যিমান যি হ'লেও ন, তো ইমানখিনি পাতল কৰি নেপেলায় বস্তুটো সম্ভৱ। তথাপিও মুঠৰ এটাই জানো, আপোনালোকে খালি বিন্দাছকৈ পুৰা ঘূৰি পকিটো নাথাকিব। বিশেষকৈ কৰোণা এটা থাকিলেও দিছে, পুলিচেতো আমাৰ পিটন দিব, চিন্তা কৰিব নালাগে। ওলাব নাই। আমাৰ গাঁওবোৰৰ কথা কৈছোঁ, গাঁওবিলাকতো এতিয়া চবটো ভিতৰত থকা নাই, প্ৰায়বিলাক মানুহ বাহিৰতে 4-5 ঘৰ মানুহৰ মিলি এক জেগাত চাগে গোট খাই বহি আছে। সম্ভৱ হ'বই তেনেকুৱাই থাকে আমাৰ গাঁওবোৰত। গতিকে আপোনালোকে সাৱধান থাকিব, ভিতৰত থাকিব, বিশেষকৈ ঘৰৰ টুলটোৰ ভিতৰত থাকিব, বাহিৰলৈ ওলাই মেলি নাযাব, বেলেগ মানুহৰ লগত ইমানখিনি খেলা কৰি নাথাকিব, ভাল নহয়, গম পাইছে? নিজৰ কাৰণে আপুনি ছেফ থাকিলে আপোনাৰ ঘৰৰ মানুহ ছেফ থাকিব, আপোনাৰ পৰিয়াল ছেফ থাকিব। গতিকে আধা ঘণ্টাৰ মূৰে হাত পানীটো চবেই ধুব লাগে, কৈয়ে আছে চৰকাৰে। ফোনবিলাক কৰিবই নোৱাৰি, কৈয়ে থাকে এনিটাইম। আধা ঘণ্টাৰ মূৰত, 15 মিনিটৰ মূৰে হাত চাত ধুব লাগে। কিবা বস্তু চুলে হাত ধুব লাগে, কিবাকিবি এইবিলাকতো আপোনালোকে জানে, বেলেগকৈ ক'ব নালাগে। তথাপিও কৈছোঁ আৰু আপুনি ভালে থাকিলে আপোনাৰ ঘৰখন ভালে থাকে, আপোনাৰ পৰিয়ালটো ভালে থাকিব, লগতে আমাৰ দেশখন ভালে থাকিব। গতিকে সাৱধান হওক, আৰু যিমান পাৰে চেণ্ডেল পৰাপক্ষত নুখুলিবই। কাৰণ গম পাইছে ন, হান্তাই কি কৰি পেলাব পাৰে ক'ব নোৱাৰি। সকল বহুত বেছি ক'বলৈ নাযাওঁ। ইয়াৰ ওপৰত যিমান অকণমান মই যি বুজি পাইছোঁ, মোৰ জ্ঞানেৰে যিমানখিনি ঢুকি পাইছে, সেইখিনিকে মই আপোনালোকক অলপ ক'লোঁ। তো যদি ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।